অহাকালি আমাৰ এটা ইনষ্টলেশ্যন আছে আৰু ইনষ্টলেশ্যনটোৰ কাৰণে আমি ৰাজগড়ত থকা এই দোকানখনৰ পৰাই গোটেইখিনি বস্তু লৈছোঁ। ইয়াতে আমি গোটেইখিনি পেকিং কৰি আছোঁ। ইয়াতে ফ্ৰণ্টে এটা মনিটৰ লাগিছে 32 ইঞ্চি আৰু গোটেইখিনি CV+ আমি কেমেৰা লৈছোঁ আৰু ইয়াতে গোটেইখিনি আমি পেকিং কৰি আছোঁ এনেকৈ। দোকানৰ পৰা বস্তুবোৰ ল'লোঁ। এইটো ফ্ৰণ্টেকৰ এটা বহুত ডাঙৰ টিভি। গোটেইখিনি বস্তু ল'লোঁ। এতিয়া মই গাড়ী আনিব যাম। গোটেইখিনি বস্তু আমি যোৱাকালি ৰাতিয়ে লৈ থৈ দিছিলোঁ। যিহেতু আজি ৰবিবাৰ হয় সেইকাৰণে গোটেইখিনি বন্ধ থাকিব আৰু সেইকাৰণে আমি ইয়াতে ৰাতিপুৱাই গোটেইখিনি কাম গাড়ীত বস্তু ভৰাই কিনে গোটেইখিনি আমি যাবলৈ ওলাইছোঁ। এনেদৰে গৈ আছোঁ আৰু কামটো হৈছে আমাৰ হেঙেৰাবাৰীৰ যিটো পাব্লিক হেল্থৰ অফিচ আছে আৰু তাতে আমি গোটেইখিনি কাম হ'ব। বলক আমি কেনেধৰণে কাম কৰোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া আমি অফিচ আহি পালোঁ। অফিচ আহি পাই গোটেইখিনি বস্তু আমি গাড়ীৰ পৰা নমাই আছোঁ আৰু ইয়াতে টোটেল আমাৰ 8টা কেমেৰা লাগিব আৰু যিহেতু বিল্ডিংটো ডাঙৰ হয় ইয়াতে আপোনাৰ কেবল বেছি লাগিছে। টোটেল আমি 4 ৱায়াৰ ব্যৱহাৰ কৰিব লগা হৈছে ইয়াতে আৰু দাদাজনে আমাক গোটেইখিনি কাম দিছে। এয়া আমাৰ কাম চলি আছে ইয়াতে। এই প্ৰথম কেমেৰা ষ্টাৰ্টিং কৰিছোঁ আমি লগাবলৈ। বহুত বেছি গৰম, চাওকচোন কেনেকৈ যোগাৰ কৰিব লগা হৈছে। ইয়াৰ ওপৰত ধৰা ঘৰৰ ওপৰত কিবা কিবি বস্তু দি কিনে যোগাৰ কৰিব লগা হৈছে। যিহেতু এইটো এটা চৰকাৰী অফিচ হয় আৰু ইয়াতে বহুত মানুহৰ অহা যোৱা, সেইকাৰণে ইয়াতে বেকগ্ৰাউণ্ড চাউণ্ডটো বহুত বেছি। সেইকাৰণে মই ইয়াতে কথাবোৰ ক'লেও আপোনালোকে শুনা পোৱা নাই। সেইকাৰণে মই পিছতে আপোনালোকক গোটেইখিনি বস্তু বুজাই দিছোঁ। ইয়াতে এটা কেমেৰা লাগিব। ইয়াতে এই গোটেইখিনি ভিউ কাৰণে এনেকৈ এই ভিডিঅ'ত ইয়াতে কেমেৰা লাগিব আৰু ইয়াতে গোটেই মানুহবিলাকৰ চৰকাৰী অফিচ যিহেতু যোনে যেনেকৈ পাৰে সেনেকৈ কেবল টানে, কিন্তু আমি সেনেকুৱা ধৰণৰ কৰা নাই। ইয়াতে গোটেইখিনি কেবল আমি ক্লিপ মাৰি ধুনীয়াকৈ কৰিব বিচাৰিছোঁ। কাৰণো চৰকাৰী অফিচ হ'লে আমাৰে অফিচ, গতিকে অফিচটো ধুনীয়া হৈ থকাৰ দায়িত্বখিনি আমাৰ নৰ্মেল পাব্লিকৰে হয়। সেইকাৰণে আমি যিহেতু কাম কৰিছোঁ ইয়াতে কোনো চাব লগা মানুহ নাথাকিলেও গোটেইখিনি কেবল যাতে সুন্দৰভাৱে টানিব পাৰি তেনেদৰে আমি গোটেইখিনি ইয়াতে কাম কৰিছোঁ। এই দুটা কেবল আমাৰ ইফালেৰে আহিব আৰু দাদা দিয়ক আৰু এটা দিয়ক। এইটো কোনটো টুকুৰাটো নেকি? কোনটো মানে দুইফালে দুটা কেমেৰা লাগিব ইয়াতে। দিয়ক আৰু এটা দিয়ক। মই খাইছে বঢ়িয়া বঢ়িয়া। ক্ৰিকেট খেলা নাছিলে নেকি আগতে? সেই মানুহজনক চাওক, সি ক্ৰিকেট খেলা নাই, সেইকাৰণে তাৰ মোৰ দিয়াতে আৰু অসুবিধা হৈছে। ৰাজু আহমেদ খালি গুটকা খায় আৰু ট্ৰেডিং কৰে, বেলেগ একো কাম নকৰে। মাই ডগছ। এয়া গোটেইখিনি কেবল আমি ওপৰৰ পৰা পেলাইছোঁ। মানে ছেকেণ্ড ফ্ল'ৰত এটা কেমেৰা লাগিছে, দুটা কেমেৰা, ফাৰ্ষ্ট ফ্ল'ৰত দুটা কেমেৰা আৰু এইটো ডাইৰেক্টৰ অফিচ হয়, ইয়াতে কেমেৰাটো লাগিব আৰু গোটেই সেইখিনি কেবল আমি ইফালেদি আনিছোঁ। আৰু ইয়াতে চাওক, মানে ভিতৰতহে গোটেই বস্তুবিলাক ভাল হয়। এই বাহিৰৰ মানে গোটেইখিনি পৰিৱেশে গোটেই পদৰ্জময় পৰিৱেশ। কি কৰিব আৰু ইয়াতে উপায়টো নাই, তেনেকৈ গোটেইখিনি কাম কৰি আছোঁ। এতিয়া আমি এই আৰু দুটা কেবল এই ওপৰৰ পৰা আহিব। ওপৰৰ পৰা আহিলে এই ইফালে সোমাই যাব। এইখন ভেণ্টিলেশ্যন আছে যে, এই ভেণ্টিলেশ্যন চাইডেদি আমি কেবল দুটা সোমাই দিম। গোটেইখিনি কেবল আমি এনেকৈ আনিছোঁ। এইফালে আহিছে, এইফালে আহি কিনে এনেকৈ চিলিঙৰ ওপৰে আহি কিনে এনেকৈ গোটেই ডিভাইডত সোমাইছে। মই BNC লগাই আছোঁ এটা তাকে গোটেইখিনি, আৰু ইয়াতে মনিটৰ ফিটিং কৰিছোঁ। 5টা কেমেৰা আহি গৈছে, 3টা কেমেৰা কানেকশ্যন দিব আছে। কাম কৰি আমাৰ ৰাতি হৈ গ'ল। প্ৰায় হোৱাৰ পাছত গোটেইখিনি কাম ইয়াতে গোটেই কেমেৰা চেমেৰা লগাই দিছোঁ। এয়া দাদা ৰাজু আহমেদ,
লগাইছোঁ মানে এটেণ্ডেঞ্চটো চাবৰ কাৰণে গোটেই এইটো কেমেৰা। আপোনালোকৰ যদি CCTV লগাম বুলি ভাবিছে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে ডিছপ্লেত থকা নম্বৰৰ সৈতে। ইয়াত চাওক আপোনালোকে গোটেইখিনি ইয়াৰ কোৱালিটি দেখাই পাইছে। এইটো হৈছে ৰাতি 7:24 ভিউ।